নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ৰামধেনুৰ 7টা ৰঙৰ বিষয়ে শিকিম। একাদিক্ৰমে ৰামধেনুৰ ৰংকেইটা বেগুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা বা কমলা আৰু ৰঙা। ইংৰাজীত ভায়োলেট, ইণ্ডিগো, ব্লু, গ্ৰীণ, yellow, orange and red। এইটো বেগুনীয়া ৰং নহয় জানো? ইয়াক ইংৰাজীত কি বুলি কোৱা হয়? বঢ়িয়া। তো ইংৰাজীত ভায়োলেট বুলি কোৱা হয়। নেক্সট তুমি এইবাৰ ঘননীলা ৰংটো দেখাই দিয়া, অৰ্থাৎ গাঢ়নীলা বা ঘননীলা। এইটো ইংৰাজীত কোৱা হয় ইণ্ডিগো কালাৰ। কি বুলি কোৱা হয়? ইণ্ডিগো কালাৰ। বঢ়িয়া। এইবাৰ তুমি নীলা ৰংটো দেখাই দিয়া। বঢ়িয়া। এইটো ইংৰাজীত কি কালাৰ বুলি কয়? ব্লু। ঠিক আছে, তুমি সেউজীয়া ৰংটো দেখাই দিয়া এইবাৰ। ইংৰাজীত কি বুলি কয় এইটো কালাৰ? এইবাৰ তুমি হালধীয়া ৰংটো দেখাই দিয়া। গুড। ইংৰাজীত কি কালাৰ কয় এইটো? গুড। এইবাৰ তুমি সুমথিৰা বা কমলা ৰংটো দেখাই দিয়া। তো ইংৰাজীত কি কালাৰ বুলি কয়? গুড। এইবাৰ তুমি ৰঙা ৰংটো দেখাই দিয়া। ইংৰাজীত কি বুলি কয় এইটো? গুড। আমি এতিয়া গোটেইকেইটা ৰং দেখিলোঁ। এইটো ৰেড কালাৰ আৰু হ'ব। তোমাক যদি এতিয়া মই প্ৰশ্ন কৰোঁ যে ৰামধেনুত কিমানটা ৰং থাকে, উত্তৰটো কোৱা। 7টা। আৰু ৰংকেইটা কি তুমি ক'ব পাৰিবানে? কোৱাচোন। বেগুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, কমলা বা সুমথিৰা আৰু ৰঙা। বঢ়িয়া। যদি এই কেইটা ৰং তোমাক ইংৰাজীত ক'বলৈ দিয়া হয়, তুমি ক'ব পাৰিবানে? পাৰিম। কোৱাচোন। ভায়োলেট, ইণ্ডিগো, ব্লু, গ্ৰীণ, য়েলো, অৰেঞ্জ এণ্ড ৰেড। গুড। এই 7টা ৰং আমাৰ সূৰ্যৰ পোহৰত অন্তৰ্নিহিত হৈ থাকে, হয়নে? আৰু এই 7টা ৰং মিলি আমি সূৰ্যৰ পোহৰৰ কি ৰং দেখা পাওঁ? ৰামধেনু দেখা পাওঁৱেই। এই 7টা ৰং লগ হৈ পিনে আমি সূৰ্যৰ পোহৰৰ বগা ৰংটো দেখা পাওঁ, হয়নে? গতিকে ৰামধেনুৰ বিষয়ে আমি আজি কিছু কথা আলোচনা কৰিলোঁ। ইয়াৰ পিছত আমি আকৌ ৰামধেনু বা ইয়াৰ বিভিন্ন বিষয়ৰ ওপৰত আমি আলোচনা কৰিম। গতিকে আজিলৈ আমি ইয়াতে সামৰিছোঁ। ইয়াৰ পিছত আমি নতুন ভিডিঅ' এটা লৈ আকৌ আহিম। নমস্কাৰ।